আজি 9 ফেব্ৰুৱাৰী 2025 অসমীয়া মাহেৰে 26 মাঘ দেওবাৰ। আজি ৰাশিফল আৰম্ভ কৰিছো মেঘ ৰাশিৰ পৰা। আজিৰ দিনটো আপোনাৰ অলপ চিন্তাত পাৰ হ'ব। হয়তো কাৰোবাৰ লগত আপোনাৰ বাদ বিবাদো হ'ব পাৰে। আজি আপুনি আপোনাৰ খংটো অলপ কণ্ট্ৰল কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজি দিনটো 15 মিনিট হলেও মেডিটেশ্যন কৰিব, তেতিয়া মনটো অলপ শান্ত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিন ভালে যাব। গাড়ী মটৰ চলাওঁতে অলপ সাৱধান হ'ব। আজি আপোনাৰ ভাগ্যশালী ৰং হৈছে নীলা আৰু ভাগ্যশালী সংখ্যা হৈছে 8। আহকচোন জানো বৃষভ ৰাশিৰ বিষয়ে। আজিৰ দিনটো আপোনাৰ মনটোৱে শান্তি পাব। আগৰ পৰা হৈ থকা কিছুমান কাম আজি কমপ্লিট হ'ব। আজি আপোনাৰ আশে-পাশে থকা লোকসকলৰ বহুত সহায় সহযোগ পাব। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি ভাগ্যশালী হ'ব। বহুত টকা পইচা অহাৰ সম্ভাৱনা আছে আজি। বৈবাহিক জীৱনো আজি আপোনাৰ ভালে যাব। প্ৰেমৰ ক্ষেত্ৰতো আজি আপুনি ভাগ্যশালী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি ইমান ভালে নাথাকিব, কাৰণ আপোনাৰ আজি স্বাস্থ্যত অলপ বাধা বিঘিনি দেখা দিব। আজি আপোনাৰ শুভ ৰং হৈছে ক্ৰীম আৰু শুভ সংখ্যা হৈছে 2। মিথুন ৰাশি। আজি আপোনাৰ দিনটো সামাজিক, পাৰিবাৰিক সকলো দিশতে ভালে যাব। আজি আপুনি এনেকুৱা কিছুমান ব্যক্তিক লগ পাব পাৰে যিয়ে ভৱিষ্যতে আপোনাৰ গোল্ডেন অপৰচুনিটি লৈ আহিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব, কিয়নো আজি আপুনি হাত ভৰি আদিত দুখ পোৱাৰ সম্ভাৱনা আছে। গাড়ী মটৰ চলাওঁতে আজি আপুনি অলপ সাৱধান হ'ব। ক্ষেত্ৰত আজি অলপ নিৰাশ হ'ব পাৰে। আজি আপোনাৰ ভাগ্যশালী ৰং হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 4। কৰ্কট ৰাশি। আজিৰ দিনটো আপোনাৰ জীৱনত নতুন সম্ভাৱনা লৈ আনিব পাৰে। কোনো নতুন কাম বা কোনো প্ৰজেক্ট কৰাৰ আজি সুবিধা পাবও পাৰে। কোনো প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ আজি সম্ভাৱনা আছে। আজি আপোনাৰ বৈবাহিক জীৱনো ভালে যাব। আজি আপোনাৰ পাৰ্টনাৰ ৰোমান্টিক মুডত থাকিব। প্ৰেমৰ ক্ষেত্ৰতো আজি ইমান ভাল নাযাব। স্বাস্থ্য ক্ষেত্ৰত আগৰ পৰা যদি কিবা অসুখত ট্ৰিটমেণ্ট কৰি আহিছে আৰু যদি সুফল পোৱা নাই, তেন্তে আজিৰ পৰা নতুন ট্ৰিটমেণ্ট আয়ুৰ্বেদিক আদি ট্ৰিটমেণ্ট কৰিব পাৰিব। আজি আপোনাৰ ভাগ্যশালী ৰং হৈছে হালধীয়া আৰু ভাগ্যশালী সংখ্যা হৈছে 6। সিংহ ৰাশি। আজি আপুনি আপোনাৰ দিনটো আপুনি নিজৰ বাবে সময় উলিয়াওক। আজি আপুনি কিতাপ পঢ়াৰ সুবিধা পাব। আজি আপোনাৰ বেংক একাউণ্টটো অলপ চেক কৰিব। বৈবাহিক জীৱন আজি আপোনাৰ ভালেই যাব। প্ৰেমৰ ক্ষেত্ৰতো ভালেই যাব। স্বাস্থ্যৰ ক্ষেত্ৰত ভালেই যাব, তথাপিতো শকতৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব। আজি আপোনাৰ শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা হৈছে 6। কন্যা ৰাশি। আজি আপোনাৰ পাৰ্চনেল লাইফত কিবা নতুন কাম কৰাৰ সুবিধা পাব বা নতুন কিবা শিকাৰ আৰম্ভ কৰিব পাৰে আজি। আজি মানুহে আপোনাৰ ব্যক্তিত্বক প্ৰশংসা কৰিব আৰু আজি আপোনাৰ ঘৰ পৰিবাৰত সন্মান লাভ কৰিব। প্ৰপাৰ্টিক লৈ আজি খৰধৰকৈ কোনো সিদ্ধান্তই নলব, কাৰণ আজি প্ৰপাৰ্টিক লৈ খৰধৰকৈ সিদ্ধান্ত ললে ভুল হোৱাৰ চান্স আছে আৰু ডাঙৰ এমাউণ্টৰ লেনদেন কৰোঁতে আজি অলপ সাৱধান হ'ব। বৈবাহিক জীৱন আপোনাৰ ভালেই যাব। স্বাস্থ্যক লৈ অলপ সাৱধান হ'ব। ডিঙিত কিবা ৰোগ হ'ব পাৰে। মিঠা বস্তু ঠাণ্ডা বস্তু খোৱাৰ পৰা আজি বিৰত থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি ইমান ভালে নাযাব। আজি আপোনাৰ ভাগ্যশালী ৰং হৈছে সেউজীয়া আৰু শুভ সংখ্যা হৈছে 3। তুলা ৰাশি। আজি আপুনি কৰা কৰ্মৰ প্ৰশংসা লাভ কৰিব। আজিৰ দিনটো আপুনি লোকক পৰামৰ্শ দিয়াৰ সলনি আনৰ পৰা নিজে পৰামৰ্শ ল'ব। পৰিয়ালৰ লগত জড়িত মহত্বপূৰ্ণ সিদ্ধান্ত আজি ল'ব লগা হ'ব পাৰে। ছচিয়েল লাইফক লৈ আজি আপুনি অলপ এক্টিভ থাকিব। বৈবাহিক জীৱন আজি আপোনাৰ লাইফ পাৰ্টনাৰৰ লগত অলপ খঙত থাকিব পাৰে। বৈবাহিক জীৱন আজি আপোনাৰ ইমান ভালে নাযাব পাৰে। আপোনাৰ লাইফ পাৰ্টনাৰ অলপ খঙত থাকিব পাৰে। আজি আপোনাৰ স্বাস্থ্য অলপ বেয়া যাব। আজি আপোনাৰ ভাগ্যশালী ৰং হৈছে নীলা আৰু ভাগ্যশালী সংখ্যা হৈছে 3। বৃশ্চিক ৰাশি। আজিৰ দিনটো আপোনাৰ কিবা ডাঙৰ সফলতা পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো আপুনি অকস্মাত কিবা যাত্ৰা কৰাৰ সম্ভাৱনা আছে। আজি আপুনি আপোনাৰ বিজনেছ, প্ৰফেশ্যন আৰু ছচিয়েল মিডিয়াত গুৰুত্ব দিব। ফাইনেন্সৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব। অলপ সাৱধানে থাকিব। অনাৱশ্যক খৰচ আজি নকৰিব। আজি আপোনাৰ বৈবাহিক জীৱন অলপ বাদ বিবাদৰ মাজেৰে পাৰ হ'ব পাৰে। আজি আপোনাৰ স্বাস্থ্য ভালে যাব। আজি আপোনাৰ শুভ ৰং হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। ধনু ৰাশি। আজিৰ দিনটো আপোনাৰ ইমান ভালে নাযাব। ইচ্ছা নকৰা স্বত্বেও আজি আপুনি কিছুমান কাম বাধ্যত পৰি কৰিব লাগিব।
ব্যৱসায় আজি ভালেই যাব বৈবাহিক জীৱনত আপোনাৰ পাৰ্টনাৰ স্বাস্থ্য অলপ বেয়া হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত আপুনি ভাগ্যশালী হ'ব আজি আপোনাৰ স্বাস্থ্য ভালেই যাব আজি আপোনাৰ ভাগ্যশালী ৰং হৈছে কলা আৰু শুভ সংখ্যা হৈছে 9 মকৰ ৰাশি আজি দিনটো আপোনাৰ সাক্ষাৎ কোনো নতুন ব্যক্তিৰ সৈতে হ'ব পাৰে আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত কথা বাৰ্তা পাতোতে অলপ সাৱধানে থাকিব অলপ বাদ বিবাদো হ'ব পাৰে বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ পাৰ্টনাৰ আপোনাৰ পৰা বহুত আশা কৰি আছে তেওঁক অলপ সময় দিয়ক প্ৰেমৰ ক্ষেত্ৰত আজি সফল হ'ব আজি নাক কাণ আদিত গুৰুত্ব দিব কাৰণ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ইমান আজি ভাল নহয় আপোনাৰ ইনফেকচন এলাৰ্জি জাতীয় আদি ৰোগ হ'ব পাৰে আজি আপোনাৰ ভাগ্যশালী ৰং হৈছে সেউজীয়া আৰু ভাগ্যশালী সংখ্যা হৈছে 2 কুম্ভ ৰাশি আজি আপোনাৰ দিন ভালে যাব আজি আপুনি কোনো চিন্তাত নাথাকে সন্তানৰ ক্ষেত্ৰত ভাল খবৰ আহিব পাৰে ব্যৱসায়িক ক্ষেত্ৰতো আজি ভালেই হ'ব আজি আপোনাৰ স্বাস্থ্য ভালে যাব বৈবাহিক জীৱন ভালে যাব প্ৰেমৰ ক্ষেত্ৰতো ভালে যাব আজি আপোনাৰ শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে হালধীয়া মীন ৰাশি আজি আপোনাৰ দিন ভালে যাব সুপ্ত প্ৰতিভা বিকাশৰ প্লেটফৰ্ম হয়তো পাব পাৰে আজি শিক্ষাৰ ক্ষেত্ৰতো ভালে যাব আজি আপোনাৰ স্বাস্থ্য ইমান ভালে নাযায় আপুনি আজি ভাৰী কাম নকৰিব আপোনাৰ আজি বেক পেইন হ'ব পাৰে বৈবাহিক ক্ষেত্ৰত আজি আপোনাৰ দিন ভালে যাব প্ৰেমৰ ক্ষেত্ৰতো আজি অলপ ধৈৰ্য ধৰিব আজি আপোনাৰ শুভ ৰং হৈছে গোল্ডেন আৰু শুভ সংখ্যা হৈছে 8 আশা কৰোঁ আজি ভিডিঅ'টো চাই ভালে পালে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ